Hi, hello, welcome back to my channel. আহিছো এটা নতুন ভিডিও লৈ লগতে আপোনালোকক স্বাগতম জনাইছো মোৰ ব্লগটোলে। আজি বহুত দিনৰ পিছত মই কামবেক কৰিছো মোৰ এই চেনেলটোত মানে 14-15 দিন মান হ'ল মই ভিডিও দিব পৰা নাছিলো কাৰণ মোৰ গাটো বহুত বেয়া আছিল। তাৰে মাজতে মই মানে কলকাতাও গলো। কলকাতাত মানে অলপ কাম আছিল হেতু কাৰণে যাব লগা হ'ল। তো ভাবিছিলো কলকাতাৰ পৰা দুটা তিনটা ধুনীয়া ভিডিও আপোনালোকলৈ আগবঢ়াব পাৰিম। কিন্তু ইমানে গাটো বেয়া হৈ গৈছিল তাতেও মই বেছি ওলোৱা নাই যি কাম কৰিছো যিটো কামৰ কাৰণে গৈছিলো সেই কামটো কৰি আৰু অলপমান এটা দুটা জায়গা চাইছো তাৰ পিছত তাতকৈ বেছি চাব পৰা নাই আৰু মই হোটেলত সোমাই থাকোঁতে গ'ল তাৰ পিছত তাতেও মানে কি নাজানো আৰু কি মোৰ মাতটো ক'ত গুচি গ'ল ভগৱানেহে জানে আৰু তথাপি যি পাৰো ভিডিও বনাইছো বাট উইদাউট ভয়েস মানে ক'বাতহে আপোনালোকে মোৰ অৰিজিনেল ভয়েসটো তাত এইটো ভিডিওত পাব বাকি সব ভয়েস ওভাৰতে বনাব লগা হৈছে উপায় নাই মোৰ ভয়েসটো একদম নাছিলে তো মই ভয়েস ওভাৰ দি বনাইছো বাৰু যা হওক আপোনালোকে ভিডিওটো একদম লাষ্টলৈ চাব ভাল পাব ভিডিওটো চাই আৰু এটা কথা কৈ দিওঁ আপোনালোকক মই নতুনকৈ ইনষ্টাগ্ৰামত একাউণ্ট এটা খুলিছোঁ তাত মই ধুনীয়া ৰিলছবিলাক আপলোড কৰোঁ আৰু কৰি যাম আৰু আপলোড ধুনীয়া ৰিলছবিলাক আপলোড কৰি যাম তো আপোনালোকে চেক আউট কৰিব পাৰে মোৰ ইনষ্টা একাউণ্টটো মই মানে ডেছক্ৰিপশ্যনৰ লিংকটো দি থৈ দিম তো তাত গৈ অকণমান ছাপোৰ্ট কৰি দিব তো চলো লেটছ ষ্টাৰ্ট দি ভিডিঅ' এনেকৈ আহি পালোঁ ট্ৰেইনত স্লিপাৰ ক্লাছত একদম ওপৰত উঠি আহি কিনে আমি শিয়ালদা ষ্টেচনত নামিলোঁ আৰু তলত চাওক চব মানুহ নামিবৰ কাৰণে ৰখি আছে মই ভাবিছোঁ মই একদম লাষ্টত নামিম চ' অলমষ্ট ষ্টেচনৰ পৰা ওলাই দিলোঁ আৰু মোৰ মাত চাত বহুত বেয়া কাৰণ এচিৰ হাৱা খাইছে মোৰ মাত নোহোৱা হৈ গৈছে আৰু এতিয়া যাব লাগিব আমি সল্ট লেক আপোনালোকে শুনা পাই আছে নাই নাজানো আজি ভিডিঅ'টো অকণমান কম্প্ৰমাইজ কৰিব লাগিব চাউণ্ডটোৰ লগত চ' দিছ ইজ কলকাতা ৰেলৱে ষ্টেচন এইফালে ৱাটাৰ এইটো কি কয় ৰাহুল ৱাটাৰফলছ ফাউণ্টেন and there is the old station Sialda station this is the Sialda station আছো এতিয়া ষ্টেচনৰ বাহিৰতে আৰু আপোনালোকে মানুহৰ ৰাস্তা চাওক না চবফালে মানুহ আৰু এইফালে আজি ৰাস্তা এনেকুৱা পিংক টেক্সি দেখা পাইছোঁ কলকাতাত আহি মানে আগতে কেতিয়াও কলকাতা অহা নাই চ' আহিছোঁ ইয়াতে আৰু এইবিলাক পিংক টেক্সি লাইফত ফাৰ্ষ্ট টাইম দেখা পাই আছোঁ তো এতিয়া উবেৰ বুক কৰিছোঁ কেতিয়া আহি পাব নাজানো আৰু দামবিলাক বাঢ়ি গৈ আছে তো আহি পোৱাৰ পিছত আকৌ লগ পাই আছোঁ আপোনালোকক দেন উবেৰ বুক কৰি আহি পালোঁ ঘৰ নহয় হোটেল এণ্ট্ৰেঞ্চটোতো ধুনীয়া লাগিছে ন কিন্তু ভিতৰত বা কেনেকুৱা হয় এইটোৱে হ'ব আমাৰ দুদিনৰ কাৰণে ঠিকানা ৰাতি ভাগৰে জুগৰে শুই যোৱাৰ পিছত ডাইৰেক্ট মৰ্ণিং উঠি মৰ্ণিঙো নহয় আৰু পূৰা হৈছিলে ভালেখিনি টাইম আৰু পূৰা এখন ব্ৰিজত আছোঁ এতিয়া আৰু এই ব্ৰিজখনৰ পৰাই দেখা পায় কলকাতা ফেমাছ ক্লক টাৱাৰটো এইটো একদম এইটো চাওক দেখা পাই আছে ক্লক টাৱাৰটো আৰু তাৰ পিছত আমি ওলাই যাম আৰু ইয়াৰ পৰা ভাবিছোঁ দক্ষিণেশ্বৰ মন্দিৰৰ ফালে যাম আৰু ইয়াতে এইবিলাক কিবা কিবি কিনি আছে মোৰ লগৰকেইটাই চশমা মেবি ছানগ্লাছেছ কিনি আছে আৰু মই এইটো কিন্তু ওলাই যোৱাৰ লগে লগে মানে ইমান গৰম লাগিলে মানে গুৱাহাটীতকৈ বহুত বেছি গৰম তো ভাবিলোঁ জুচৰ দোকানত জুচ খাই যাওঁ সেইটো কাৰণে ৰখি দিলোঁ জুচৰ দোকানত জুচ খাব আহি গ'লোঁ মেট্ৰ'ৰ এক্সপিৰিয়েঞ্চ ল'ব আৰু লৈ ল'লোঁ টকেনটো তাত লগাই আছোঁ ঢাকনাখন খোলাই নাযায় বহুত দেৰি খোলা যোৱা নাই তাৰপিছত আৰু কিবাকৈ খুলি দিয়ক আৰু ভিতৰত সোমাই গ'লোঁ মেট্ৰ'ৰ এক্সপিৰিয়েঞ্চ ল'ব মানে মেট্ৰ'ত উঠিয়ে যাম আমি দক্ষিণেশ্বৰ মন্দিৰলৈ বাকী মোৰ লগৰকেইটাও আহি পাই গ'ল এতিয়া যাম আমি মেট্ৰ'ত উঠি আৰু এই ডিছপ্লেখন দেখা পাইছে তাতে চব ইনফৰমেশ্যন আহি থাকে নেক্সট ষ্টেচন ক'ত গৈ পাম তাৰে ইনফৰমেশ্যন দি থাকে তো পাই গ'লোঁ আহি দক্ষিণেশ্বৰ ষ্টেচন আৰু নামি দিলোঁ আমি মেট্ৰ'ৰ পৰা এতিয়া আমি যাম ডাইৰেক্ট দক্ষিণেশ্বৰ মন্দিৰলৈ আৰু কওঁতে আহিয়ে পাই গ'লোঁ দক্ষিণেশ্বৰ মন্দিৰৰ গেট এইখনে হ'ল দক্ষিণেশ্বৰ মন্দিৰৰ গেট চাওক এইখন হ'ল মন্দিৰৰ গেট আৰু আমি এতিয়া ইয়াৰ এইফালেদি সোমাই যাম দক্ষিণেশ্বৰ মন্দিৰলৈ আৰু সোমাই আহি দেখি আচৰিত হৈ গ'লোঁ ইমান ডাঙৰ এৰিয়া
আৰু ৰাস্তা ঘাটবিলাক ইমান চাফা ন, আপোনালোকে চাওক না, চবফালে কোনোফালে লেতেৰা নাই আৰু ইমান ডাঙৰ এৰিয়া ন, কি ভাল লাগিছে চাই কিনে, বাও বহুত ধুনীয়া দেই। কেনেকুৱা লাগিছে বা? মজা লাগিছে, ভাল লাগিছে, বহুত সুখৰ দিন আজি আহি পাই, বহুত দূৰৰ পৰা আৰু বহুত ডাঙৰ লাগিছে মন্দিৰটো, বহুত ডাঙৰ, চাওক না আপোনালোকে এৰিয়াটো। মন্দিৰৰ ভিতৰত বহুত বেছি ভিৰ দেখিলোঁ আৰু ভাবিলোঁ বহুত দেৰি হৈ যাব, তো ভাবিলোঁ কি আৰু নোসোমাওঁ মন্দিৰৰ ভিতৰত, তো ডাইৰেক্টলি আমি আহি গ'লোঁ গংগামাৰ ওচৰত। আৰু এতিয়া মই আপোনালোক দেখাই আছোঁ গংগা নদীখন, ঠিক আছে। গংগামা হয় এইখন, যোনখন আপোনালোকে দেখা পাই আছে। ময়ো ফাৰ্ষ্ট টাইম দেখি আছোঁ আৰু মোৰ লগতে আপোনালোকক দেখাই আছোঁ মই এই গংগা নদীখন। মানে যিহেতু টাইম নাছিলে, মানে ইভিনিং বেলেগ এটা মানে যোনটো মেইন কামত আহিছোঁ সেই কামটোলৈ যাব লগা আছিলে, তো সেইকাৰণে ভাবিলোঁ মন্দিৰত সোমালে দেৰি হৈ যাব। তো এনেকৈ মই গংগামাৰ ওচৰত গ'লোঁ, গৈ কিনে অকণমান গংগা পানী মূৰত ছটিয়াই কিনে আকৌ ৰিটাৰ্ণ আহি গ'লোঁ আৰু গধূলি কামটো কৰিব আছে সেইটো কাৰণে। আৰু চাওক মন্দিৰটো মই বাহিৰৰ পৰাই আপোনালোকক অলপ মানে কি দেখাই দিছোঁ। ধুনীয়া একদম, ভিতৰত যাব পাৰিলে ভাল লাগিলে হয়, কিন্তু কি কৰিব, টাইমৰ অভাৱ আছিলে, তো ইমান টাইম ৰখিব টাইম নাছিলে, তো বাহিৰৰ পৰাই চালোঁ আৰু চাই কিনে আমি ভাবিলোঁ কি তাৰ পৰা ওলাই দিম। কিন্তু চাওক মন্দিৰটো ডাঙৰকৈ দেখাইছোঁ জুম কৰি, ধুনীয়া দেই, ভিতৰত যাব ইচ্ছা আছিলে কিন্তু বাট টাইমৰ অভাৱৰ কাৰণে আৰু যাব নোৱাৰিলোঁ আৰু। তো এনেকৈ অকণমান ঘূৰিলোঁ মন্দিৰৰ ওচৰে পাঁজৰে অলপমান ঘূৰি কিনে মানে মন্দিৰটো চালোঁ চাৰিওফালে, বহুত ধুনীয়া প্লেচ আৰু। এইফালে পূৰা ৰিলচ বনোৱাত ব্যস্ত দেখোন। আৰু অলপ আগলৈ গৈ চালোঁ, তাতে দেখা পালোঁ আৰু বেলেগ এটা ঘাট মানে কি আৰু স্পট হয় য'ত মানুহে গা ধুব পাৰে, এটা সেইফালে এটা এইফালে, মানে দুটা আছিলে। তো আকৌ এইফালৰ ছাইডতো আহিলোঁ আৰু ছাইডত দেখা পালোঁ এইখন দলংখন সুধিলোঁ দীৰ্ঘেশ্বৰী ব্ৰিজ বুলি কৈছে তাৰে স্থানীয় লোকসকলে। আৰু তাৰে ছাইডেদি এখন দলং দেখা পাইছে সৰুকৈ, সেইখন দি মানে মানুহবিলাক যায় আৰু নাৱত উঠিব পাৰে সেই দলংখন দি গৈ কিনে। ফাইনেলি মই কলকাতা অহা কাৰণটো বেলেগ আছিলে। মই আহিছিলোঁ আপোনাৰ ইয়াতে এইটো কৰুণা প্ৰামাণিক নামৰ মানে ডক্টৰটোৰ ওচৰত কিবা এটা কাৰণত। তো মেইন ৰিজনটো এইটোৱে আছিলে অহা, সেইকাৰণে ঘপককৈ আহিলোঁ। আৰু এতিয়া লগতে অলপমান এইখিনি ফুৰিও দিলোঁ, আৰু চান্স পালোঁ এতিয়া ফুৰি দিলোঁ। তো এইখিনিয়ে আৰু এতিয়া আকৌ ঘৰত যাম, ৰুমত মানে হোটেলত যাম, হোটেলত গৈ কিনে আকৌ ওলাই আহিম অকণমান বাহিৰত ফুৰিবৰ কাৰণে। কালিতো ঘৰতে যাম আৰু কালি গুৱাহাটী ৰিটাৰ্ণ হ'ম। তো আজি আৰু অলপ পিছত দেৰিকৈ ওলাই আহিম। চ' এতিয়া আমি এনেই অলপ ওলাই আহিছোঁ ৰাতিৰ লাইফটো চাব কলকাতাত। আৰু ইয়াতে এখন বহুত ধুনীয়া ব্ৰিজ দেখা পাইছোঁ, তো ব্ৰিজখনলৈকে উঠি গৈ আছোঁ। ভাল লাগিছে দেই ব্ৰিজখন, চাওক ন আপোনালোকে, পূৰা দিৱালী ভাইব এটা আহি গৈছে ব্ৰিজত। ৰাতিৰ টাইমত ক্লক টাৱাৰটো কেনেকুৱা লাগে তাকে এবাৰ চাব আহিলোঁ, চালোঁ দিয়ক। চ' কাম চাম কৰি আৰু আজি ৰিটাৰ্ণ যাম গুৱাহাটী। এতিয়া হোটেলৰ পৰা ওলাই দিলোঁ, এতিয়া ডাইৰেক্ট ট্ৰেইনত যাব লাগিব ষ্টেচন, তাৰপিছত ট্ৰেইনত উঠিম আৰু ডাইৰেক্ট গুৱাহাটী ঘৰ। চ' এতিয়া মই আছোঁ কলকাতা ফেমাছ হাওৰা ব্ৰিজ, আৰু মই আপোনাক দেখাই আছোঁ হাওৰা ব্ৰিজ। এইটো চাওক হাওৰা ব্ৰিজ দেখা পালোঁ, বহুত শুনি আছিলোঁ, আজি দেখা পাই গ'লোঁ। এইটোৱে হাওৰা ব্ৰিজ, এতিয়া ষ্টেচন যাম ব'লক। এইটো হ'ল আপোনাৰ হাওৰা ব্ৰিজৰ মানে হাওৰা ৰেল ষ্টেচনৰ ছবি, চাওক ন মানুহৰ ৰাছ। এইটো আণ্ডাৰগ্ৰাউণ্ড আছোঁ আমি এতিয়া চাগে ওপৰত যাব লাগিব। চ' যাই লওঁ ওপৰলৈকে, টিকেট ক'ত কাটে সেইটোও নাজানো, মে বি সিফালে ইয়াতে কাটে নেকি, চাই লওঁ আৰু। চ'
চ' আহি নিউ কোচবিহাৰ পালোঁ আৰু আমি আহিছিলোঁ এইখন ট্ৰেইনতে এইটো চাওক হাওৰা গুৱাহাটী কি কয় এইখনৰ নাম এক্সপ্ৰেছ হয় শৰাইঘাট এক্সপ্ৰেছ আৰু এতিয়া টাইম হৈ আছে 3:53 ট্ৰেইনত মানে বেছি ব্লক কৰি থকা নাই কাৰণ গাটো একদমেই বেয়া আছে এতিয়া অলপমান ওলাই আহিছোঁ জাষ্ট এতিয়া গৈ থাকোঁ আৰু ব্লক তাৰপিছত সেনেকৈ কিবাকৈ ঘৰ আহি পালোঁ আৰু ঘৰ আহি পোৱাৰ পিছত মানে পুৰা দুদিন আৰু একদম মানে বিচনাত পৰি থাকোঁতে গ'ল এতিয়া আকৌ তাৰ নেক্সট দিনাখনে মই ভিডিঅ'টো আপলোড কৰিব পাৰিছোঁ সেয়াই আৰু এইখিনি আছিলে বেছি ভালকৈ মানে এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ সেইটোৱে বেয়া লাগি আছে তো এইখিনি আছিল আজি ভিডিঅ'টোত কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব নাপাহৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন টাটা